চাওক, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত 1977 চনৰ পৰা জড়িত মই বিশেষকৈ, আৰু দলৰ লগত জড়িত মই 1991 চনৰ পৰা জড়িত। এনেকুৱা প্ৰশিক্ষণ আগতে আমি অসমত কেইবাবাৰো হৈছিলে, আৰু এইবাৰ আমি কেন্দ্ৰীয়ভাৱে আমাৰ কেন্দ্ৰীয় সমিতি সিদ্ধান্ত লৈছে যে আমাৰ যি কেন্দ্ৰীয় ইনষ্টিটিউট আছে আমাৰ মহাৰাষ্ট্ৰত বা মুম্বাইত, তাত তেনেকুৱাকৈ প্ৰদেশৰ বিধায়কসকলক লৈ পেলাই, বিজেপিৰ বিধায়কসকলক লৈ পেলাই তাত তেনেকুৱাকৈ প্ৰশিক্ষণ কৰি আহিছে। গতিকে মই ভাবোঁ, যিহেতু নতুনকৈ যোগদান কৰা, দলত যোগদান কৰা বহুত তেনেকুৱা বিধায়ক আছে, আমিতো 91 চনৰ পৰা বহুত তেনেকুৱা প্ৰশিক্ষণ পালোঁ। আমাৰ কাৰণে প্ৰশিক্ষণৰ কোনো প্ৰয়োজনে নাই। তথাপি যিহেতু তাত কিছু কথা নতুন কথা শিকিব পাৰিম, কিন্তু নতুন যিসকল বিধায়ক সেইসকলৰ কাৰণে বহু এইটো লাভৱান হ'ব। কাৰণ আমাৰ দলৰ যি আমাৰ সংস্কাৰ, আমাৰ ব্যৱস্থা, সেই ব্যৱস্থাসমূহ অন্ততঃ শিকিব পাৰিব। আৰু তাৰে মাজতে আকৌ দুই এটাই হয়তো নিশিকিব পাৰে, দুই এটাই হয়তো সকলোৱে যে শিকিব পাৰিব সেইটোও নহয়। কাৰণ কিয়, যি দৰ্শন আদৰ্শ, ভাৰতীয় জনতা পাৰ্টীৰ যি পঞ্চনীতি, একাত্ম মানৱতাবাদ, এইবোৰ মানে এলাওলা দৰ্শন নহয়, বহু কঠিন দৰ্শন। গতিকে সেইবোৰ শিকাৰ ক্ষেত্ৰত সহজ হ'ব। বিধায়কে কেনেকৈ কাম কৰিব লাগে, জনপ্ৰতিনিধিয়ে ৰাইজৰ কেনেকৈ সেৱা কৰিব লাগে, আমাৰ সেৱাৰ যি মনোভাৱ, সেই সেৱাই সংগঠন, এইবোৰ শিকিব পাৰিব। বা আমি বহুতে যেনে কংগ্ৰেছৰ মানে তেওঁলোকে ভাবে শাসনত থকা বুলি, আমিতো শাসনত আমি পাৱাৰৰ কাৰণে নাহোঁ, আমি সেৱাৰ কাৰণে পাৱাৰত আহোঁ। এইবোৰ যি ডিফাৰেঞ্চ, এই ডিফাৰেঞ্চ যিহেতু কংগ্ৰেছৰ পৰা আহি পেলাই বিজেপি কৰা বহু বিধায়ক আছে, তেওঁলোকে নিশ্চয় এইবোৰ ভালদৰে শিকিব পাৰিব। আৰু সকলোতকৈ এটা মোৰ ভাল লাগিছে মুম্বাইত দিয়াৰ কাৰণে, যে আমাৰ পাইলট, এস্কৰ্ট পাইলট আৰু যিসমূহ ড্ৰাইভাৰ, সেইসকলে অন্ততঃ 3-4 দিনৰ কাৰণে ছুটি পাব। কাৰণ কিয়, তেওঁলোকে বেচেৰাহঁতে আমাৰ পাইলটৰ মানুহ, এস্কৰ্টৰ মানুহ, PSO ড্ৰাইভাৰবিলাকে, তেওঁলোকে আমি যিমান দৌৰোঁ আমাৰ লগত সমানে দৌৰে, কিন্তু আমাৰ নাম গুণ কীৰ্তন হয়, কিন্তু এস্কৰ্ট পাইলট ড্ৰাইভাৰবিলাকৰ কেতিয়াও নাম নহয়, গুণনা কীৰ্তন নহয়। গতিকে সেইকাৰণে মই এইটো ভাল পাইছোঁ। এইটো ৰাষ্ট্ৰীয় সমিতিক ধন্যবাদ জনাইছোঁ। অন্ততঃ আমাৰ কাৰণে, অন্ততঃ আমাৰ ড্ৰাইভাৰসমূহে আমাৰ মানে এইটো বিষয়ে মই নাজানো, কাৰণ কিয় নাজানো, এইটো যিহেতু দলৰ সভাপতি ডাঙৰীয়াই ক'ব পাৰিব। কিন্তু মই যিখিনি নিজে ব্যক্তিগতভাৱে মই অনুভৱ কৰোঁ যে সীমিত যিখিনি ঠাই, সেইখিনি ঠাইৰ মাজতে আবদ্ধ হৈ থাকিলে ভাল, নহ'লে আকৌ বেছি ঠেলা হেঁচা হ'ব পাৰে। চাওক, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত 1977 চনৰ পৰা জড়িত মই বিশেষকৈ, আৰু দলৰ লগত জড়িত মই 1991 চনৰ পৰা জড়িত। এনেকুৱা প্ৰশিক্ষণ আগতে আমি অসমত কেইবাবাৰো হৈছিলে, আৰু এইবাৰ আমি কেন্দ্ৰীয়ভাৱে আমাৰ কেন্দ্ৰীয় সমিতি সিদ্ধান্ত লৈছে যে আমাৰ যি কেন্দ্ৰীয় ইনষ্টিটিউট আছে আমাৰ মহাৰাষ্ট্ৰত বা মুম্বাইত, তাত তেনেকুৱাকৈ প্ৰদেশৰ বিধায়কসকলক লৈ পেলাই, বিজেপিৰ বিধায়কসকলক লৈ পেলাই তাত তেনেকুৱাকৈ প্ৰশিক্ষণ কৰি আহিছে। গতিকে মই ভাবোঁ, যিহেতু নতুনকৈ যোগদান কৰা, দলত যোগদান কৰা বহুত তেনেকুৱা বিধায়ক আছে, আমিতো 91 চনৰ পৰা বহুত তেনেকুৱা প্ৰশিক্ষণ পালোঁ। আমাৰ কাৰণে প্ৰশিক্ষণৰ কোনো প্ৰয়োজনে নাই। তথাপি যিহেতু তাত কিছু কথা নতুন কথা শিকিব পাৰিম, কিন্তু নতুন যিসকল বিধায়ক সেইসকলৰ কাৰণে বহু এইটো লাভৱান হ'ব। কাৰণ আমাৰ দলৰ যি আমাৰ সংস্কাৰ, আমাৰ ব্যৱস্থা, সেই ব্যৱস্থাসমূহ অন্ততঃ শিকিব পাৰিব। আৰু তাৰে মাজতে আকৌ দুই এটাই হয়তো নিশিকিব পাৰে, দুই এটাই হয়তো সকলোৱে যে শিকিব পাৰিব সেইটোও নহয়। কাৰণ কিয়, যি দৰ্শন আদৰ্শ, ভাৰতীয় জনতা পাৰ্টীৰ যি পঞ্চনীতি, একাত্ম মানৱতাবাদ, এইবোৰ মানে এলাওলা দৰ্শন নহয়, বহু কঠিন দৰ্শন। গতিকে সেইবোৰ শিকাৰ ক্ষেত্ৰত সহজ হ'ব। বিধায়কে কেনেকৈ কাম কৰিব লাগে, জনপ্ৰতিনিধিয়ে ৰাইজৰ কেনেকৈ সেৱা কৰিব লাগে, আমাৰ সেৱাৰ যি মনোভাৱ, সেই সেৱাই সংগঠন, এইবোৰ শিকিব পাৰিব। বা আমি বহুতে যেনে কংগ্ৰেছৰ মানে তেওঁলোকে ভাবে শাসনত থকা বুলি, আমিতো শাসনত আমি পাৱাৰৰ কাৰণে নাহোঁ, আমি সেৱাৰ কাৰণে পাৱাৰত আহোঁ। এইবোৰ যি ডিফাৰেঞ্চ, এই ডিফাৰেঞ্চ যিহেতু কংগ্ৰেছৰ পৰা আহি পেলাই বিজেপি কৰা বহু বিধায়ক আছে, তেওঁলোকে নিশ্চয় এইবোৰ ভালদৰে শিকিব পাৰিব। আৰু সকলোতকৈ এটা মোৰ ভাল লাগিছে মুম্বাইত দিয়াৰ কাৰণে, যে আমাৰ পাইলট, এস্কৰ্ট পাইলট আৰু যিসমূহ ড্ৰাইভাৰ, সেইসকলে অন্ততঃ 3-4 দিনৰ কাৰণে ছুটি পাব। কাৰণ কিয়, তেওঁলোকে বেচেৰাহঁতে আমাৰ পাইলটৰ মানুহ, এস্কৰ্টৰ মানুহ, PSO ড্ৰাইভাৰবিলাকে, তেওঁলোকে আমি যিমান দৌৰোঁ আমাৰ লগত সমানে দৌৰে, কিন্তু আমাৰ নাম গুণ কীৰ্তন হয়, কিন্তু এস্কৰ্ট পাইলট ড্ৰাইভাৰবিলাকৰ কেতিয়াও নাম নহয়, গুণনা কীৰ্তন নহয়। গতিকে সেইকাৰণে মই এইটো ভাল পাইছোঁ। এইটো ৰাষ্ট্ৰীয় সমিতিক ধন্যবাদ জনাইছোঁ। অন্ততঃ আমাৰ কাৰণে, অন্ততঃ আমাৰ ড্ৰাইভাৰসমূহে আমাৰ